বেংগলোৰৰ পৰা চিধা আমি গুৱাহাটী হৈ সোমাই দিলোঁ লেফ্ট লৈ আৰু ইয়াত আমি এতিয়া কি কৰিছোঁ টয়লেট বিচাৰি ফুৰিছোঁ টয়লেট নহয় চৰি টুলেট ভাড়া ঘৰ বিচাৰি ফুৰিছোঁ আপোনালোকক আজি মই এটা মটিভেশ্যনেল গাইজ নমস্কাৰ কি খবৰ আকৌ আহিলোঁ 15তম দুলীয়াজান ৰাষ্ট্ৰীয় গ্ৰন্থমেলাত যোৱা এটা ভিডিঅ'ত আপোনালোকে চাইছিলে ইতিমধ্যে আৰু যিসকলে চোৱা নাই চাই ল'ব আৰু আজি আহিলোঁ ক'ত কেনেকৈ কিদৰে আয়োজিত কৰিছে কিদৰে কুইজ প্ৰতিযোগিতা হৈছে ক'ত মুকান অভিনয় হৈছে সেইখিনি আপোনালোকক দেখাম বৰ বিশেষ একো নেদেখাওঁ আৰু যিহেতু মই যোৱা 10 ফেব্ৰুৱাৰী তাৰিখে মই গৈছিলোঁ ৰাষ্ট্ৰীয় গ্ৰন্থমেলালৈ তাত মই লোৱা নহ'ল কিতাপ আজি ল'লোঁ এখন কিতাপ কিন্তু ল'লেও কি হ'ব কিতাপটো নপঢ়োঁ দিল্লী পাব্লিক স্কুলৰ পৰিৱেশন কৰা বিদ্যাৰ্থী ঐ ৰাম কিতাপ যে চাবলৈ আহিছোঁ কিতাপ দেখি মই পগলা হৈ গৈছোঁ নভেল নহয়নে কি হয় চাই লওঁ জীৱন বৰ অনুপম ডক্টৰ নীলমণি বৰদলৈ কি কিতাপ লৈছা কুইজ ঘৰত পঢ়ি আছা ছিক্সত লোৱা অসমীয়াত এটা কথা আছে অধিক মাছত বগলী কণা হয় হেনো ঠিক তেনেকৈ অধিক কিতাপ দেখিছোঁ যে ইয়াত কোনখন লওঁ কোনখন নলওঁ সেনেকুৱা হৈছে মানে কণা হৈ গৈছোঁ কোনখন কিতাপ লওঁ কোনখন নলওঁ আজি যিহেতু 15 ফেব্ৰুৱাৰী আৰু 16 ফেব্ৰুৱাৰী লাষ্ট সেই হেতুকে আজি আহিলোঁ কিতাপ এখনমান ল'বলৈ কিন্তু কিতাপ ল'বলৈ আহিলে কি হ'ব মনেই নাযায় কিতাপ পঢ়িবলৈ সজাই থ'বলৈ লৈছোঁ দেই পঢ়িবলৈ নাই পোৱা আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে নাই কৰা মই নাজানো কিন্তু কিতাপবোৰ ইমান ধুনীয়াকৈ সজাই থৈছে চাওক না দেখিয়ে ভাল লাগি গৈছে কিবা এটা ন এখন ল'ব পাৰিলোহেঁতেন কিন্তু পইচা ইমান নাই অনা আৰু লাষ্ট দুদিনমান আছে এখন লৈ ল'ম এদিন বেছি নহয় 400 টকা হেনো এনেকুৱা আপুনি যেন পঢ়িব লাগে যে সিঙৰ আত্মজীৱনী পঢ়িব লাগে হেনো হয় নহয় কচোন এইফালে আপোনালোকে দেখিছে যে কুইজ হৈ আছে বৰ্তমান এই ক আখৰ কুইজ প্ৰতিযোগিতা কোনে কোনে ভাগ লৈছে চাওক এটি আদৰণি গীত আছে চিৰচেনেহী মোৰ ভাষা জননী এই গীতটিৰ কোনে ৰচনা কৰিছিল বাৰু অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিজনৰ নাম কি বাৰু সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন সাহিত্য সভাৰ অধিৱেশন হয় জানা তোমালোকে প্ৰতি দুবছৰৰ মূৰে মূৰে অধিৱেশন হয় প্ৰথমখন অধিৱেশন অসম সাহিত্য সভাৰ ক'ত হৈছিল বন্ধুসকল এই গ্ৰন্থমেলাখনৰ এটাই শ্লোগান দিছে গুড ফুড গুড বুক মানে ভাল খাদ্য ভাল কিতাপ আৰু কি ক'মে সেই হেতুকে আমিও আহিলোঁ এইফালে চাবলৈ ভাল খাদ্যৰ সন্ধানত আৰু ভাল পুলি চাবলৈ গছ পুলি চাবলৈ ফুল পুলি চাবলৈ আৰু ইমান ধুনীয়া ধুনীয়াকৈ সজাই থৈছে এই ফুল পুলিখিনি আৰু লগতে বহুত ধুনীয়া ধুনীয়া মানে অসমীয়া সাজপাৰ গহনা পাতিবোৰ দেখিবলৈ পাইছোঁ ওচৰত গৈ নাই চোৱা আপোনালোকে চাই লওকচোন কি ধুনীয়া ধুনীয়াকৈ আছে ফুড কৰ্ণাৰ কিবা কিবি চাই মোৰ কিবা আমনিয়ে লাগি গৈছে আৰু দেই এই গ্ৰন্থমেলাত মানে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে মনোৰঞ্জন কৰিবৰ বাবে ধুনীয়া ধুনীয়া গাড়ী চাড়ী এইবোৰ বনাই দিছে আৰু চাওক নন্দন বৰা সোঁৱৰণী প্ৰেক্ষাগৃহত মানে আয়োজিত হৈ আছে মুকা অভিনয় চাওক একক অভিনয় নেকি একক অভিনয় চাইছা চাইছোঁ দেই
পাতলজন তুমি কিতাপ এখন হ'লা খুব মহান এখন নাম কি এয়া হ'ল জংগম আপুনি উল্টাকৈ দেখিব নিৰলৈ পঢ়িব লাগিব হয় না কথা মনে এখন কি হ'লা লোৱা হ'ল কিছুমান বহুখেনৰ সেইটো আমাৰ ঘৰত আচলতে ৰেডিঅ' আছে ৰেডিঅ'ত ডিব্ৰুগড়ৰ যিটো অল ইণ্ডিয়া ৰেডিঅ' ডিব্ৰুগড় যেনেকৈ আমাৰ উপন্যাস পাঠৰ অনুষ্ঠান বুলি এটা ক্ৰমশ বুলি এটা অনুষ্ঠান পৰিৱেশন কৰা হয় আগতে 4-5 বছৰ 6-7 বছৰ আগৰ কথা তেতিয়া ৰাতি 10 বজাত বুধবাৰে প্ৰচাৰ কৰা হৈছিল তেতিয়া মই জংগমৰ এপিছডবোৰ শুনিছিলোঁ লেখকজনৰ নাম কি লেখকজন হ'ল দেৱেন্দ্ৰনাথ আচাৰ্য ইয়াত বাৰ্মাত যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ টাইমত অসমীয়াসকলে মাইগ্ৰেট কৰা অসমীয়াসকলৰ যিটো গতি হৈছিল সেইটোৰ ওপৰত লিখা আছে জাপানে এফালে এটেক কৰোঁতে এফালে বাৰ্মিজ যিবোৰ ৰেবিলিয়ানে বাৰ্মাৰ ফ্ৰীডমৰ কাৰণে যিখিনি কৰিছিলে সেইখিনি এখন কিতাপত উল্লেখ আছে মই নষ্টালজিয়া এইটো সৰুকালৰ সেই স্মৃতিটো মই মনত পেলাব বিচাৰিছিলোঁ নল'ব মোৰ আপত্তি নাই মোৰ কাম হৈ গ'ল দেখিলে কিমান ধুনীয়া কিতাপ এখন ল'লে ই কি হ'ল যদি আপোনালোকে ল'ব পাৰে বিচাৰে তেতিয়া ল'ব পাৰে এইখিনিয়ে ক'লোঁ বৰ্তমান আমি গুৱাহাটী মহানগৰীত উপস্থিত আছোঁ বেংগলোৰৰ পৰা চিধা আমি গুৱাহাটী হৈ সোমাই দিলোঁ লেফ্ট লৈ আৰু ইয়াত আমি এতিয়া কি কৰিছোঁ টয়লেট বিচাৰি ফুৰিছোঁ টয়লেট বিচাৰি টয়লেট নহয় চৰি টুলেট ভাড়াঘৰ বিচাৰি ফুৰিছোঁ আপোনালোকক আজি মই এটা মটিভেশ্যন দিম হেল্ল' গাইছ আজি আমি আহিলোঁগৈ গ্ৰন্থমেলা ন 15তম ৰাষ্ট্ৰীয় গ্ৰন্থমেলা 15তম ৰাষ্ট্ৰীয় গ্ৰন্থমেলা বেংগলোৰত হৈ আছে আয়োজন কৰিছিল কি এনেকৈ আছে ধেমালি দুলীয়াজানৰ পৰা একদম আপুনি লেফ্ট লৈ চিধা বেংগলোৰ গুচি যাব এইটো বেংগলোৰ ক'ত আছে গুগল মেপ চাব লাগিব মইতো বেংগলোৰ নাই দেখা আজিলৈকে মোক চিনি পাইছে নেকি যদি চিনি পাইছে মই মাস্ক চিনি পাইছোঁ মই মাস্ক লগাইছোঁ ৰ মোক চিনি নাপাই তেতিয়া চিনি পালোঁ পাৰ্কখন নে কি কয় তাকে গাইছ বৰ্তমান আমি আহিলোঁ দুলীয়াজান গ্ৰন্থমেলা ৰাষ্ট্ৰীয় গ্ৰন্থমেলা এতিয়া বৰ্তমান আছোঁ ইয়াতে পূৰা আমাৰ হেৰি পৰা আহিছে ক'ৰ পৰা আহিছে কৈ বেংগলোৰ পৰা আহিছে এতিয়া আমি ইয়াত পূৰা ভিডিঅ' বনাই আছোঁ আজি আমি আহিলোঁ দুলীয়াজান গ্ৰন্থমেলাৰ পৰা ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ পৰা তুমি এটা কৈ দিয়া আমি গ্ৰন্থমেলাৰ পৰা আহিছোঁ বৰ্তমান তাৰপিছত আপোনালোক ক'বলগীয়াখিনি কওক কোনে ফোন